ফ্ৰেণ্ড আজি মানে কচুৰ এই পাতটো দেখিছেনে এইটোৰ মানে বৰা খাই বহুত ভাল লাগে। হেল্ল' গাইজ, মোৰ আন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰ আগতে মোৰ এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টাটো দবাই দিব। আৰু মোৰ চেনেল যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এই কচুৰ পাতটো মানে নধৰে, এইটোকে দুধ কচু বুলি কয় আমাৰ ইফালে। মানে পাতটো এনে ঠাৰিবিলাকো এনে ভাজি খায়, বৰা খাব পাৰি। পাতটো মানে কোমল পাতটো বৰা খাই ভাল লাগে, এইটো নধৰে। এইটো অলপ বগা বগা, এইটো ক'লা পাতটো অলপ, ঠাৰিটো এইটো ঠাৰিটো বগা। বৰা ভাজি খাব বহুত ভাল লাগে। কচুৰ পাতখিনি এনেকৈ মিহি মিহিকৈ খিচখিচকৈ কাটি অলপ পিঁয়াজ কাটি দিছে, খিচখিচকৈ জলকীয়া, হালধি আৰু কালাও জিৰা আৰু ইয়াতে কিয় দিব পাৰে বেচন নাই, সেইকাৰণে পিঠাগুড়ি দিম। পিঠাগুড়ি দিলে অলপ মানে খাবলৈ ভাল লাগে, কৰা হয় পিঠাগুড়ি। এইখিনি গোটেই এইবাৰ অলপ নিমখ সোৱাদ অনুযায়ী গোটেইখিনি লগ কৰি সানি ৰিফাইনত পিছত সৰু সৰুকৈ ভাজিম। এয়া কচুৰ পাতৰ বৰা। তেলটো গৰম হোৱাৰ পিছত এনেকৈ দি গ'লে হৈ গ'ল। তেল ভাজি মা বনাই আছে। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে পিঁয়াজখিনি দি দিছে, তাত তেজপাত দি দিছে আৰু অলপমান পাঁচফোৰণ দি দিছে। এইখিনি অলপ ভাজা হোৱালৈকে ৰখি থাকিব। সোৱাদ অনুযায়ী নিমখ, ৰং গুড়া, অলপ চব ভাজা কৰি তাৰপিছত অলপমান পানী দি ঢাকি দি তাৰপিছত সিজাৰ পিছত নমাই দিলে হৈ গ'ল কলডিল ভাজি। এয়া মায়ে বনোৱা কলডিল ভাজি আৰু এয়া হ'ল কচুৰ বৰা। খাবলৈ বহুত ধুনীয়া। আৰু আজি ইফালে হ'ল কণী আলু দি এনে চিম্পুলকৈ বনাইছে আৰু এয়াই আজি মাৰ হাতৰ জুতি। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই। বাই।